নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম যে কেনেকৈ হোৱাটছআপ আৰু ফেচবুকৰ ফটো বা ইমেজবোৰ এডব ফটোশ্বপত অপেন কৰিব পাৰি। হয় বন্ধু, জেনেৰেলি আমি হোৱাটছআপ বা ফেচবুকৰ ইমেজবোৰ ডাউনলোড কৰি যেতিয়া ফটোশ্বপত অপেন কৰোঁ, তেতিয়া সেইবোৰ ইমেজ ফটোশ্বপত অপেন নহয়, যদিহে ফটোকেইখন হোৱাটছএপত ডকুমেণ্ট বনাই চেণ্ড নকৰে। এয়া মই আপোনালোকক প্ৰেক্টিকেলি দেখুৱাইছোঁ কেনেকৈ ফটোশ্বপ অপেন কৰিলোঁ। ফটোশ্বপ অপেন কৰাৰ পিছত মই আপোনালোকৰ কাৰণে এটা ফটো দেখুৱাবৰ কাৰণে এক্সাম্পল ফটো ৰাখি দিছোঁ। তো ফটোটো মই ফটোশ্বপত লৈ গ'লোঁ। ফটোশ্বপত লৈ যোৱাৰ পিছত দেখিলে কুড নট অপেন বুলি দেখুৱাই আছে। তো এই যিটো প্ৰব্লেম, সেইটো প্ৰব্লেম ছল্ভ কৰাৰ কাৰণে দুটা ট্ৰিক্স আছে। তো তাৰে মই প্ৰথমটো ট্ৰিক্স আপোনাক কৈছোঁ। ফটোটো আপুনি পেনটোত লৈ যাব। পেনটোত লৈ যোৱাৰ পিছত আপুনি ছেভ এজ JPG পিকচাৰ ফৰ্মেটত আপুনি য'ত ছেভ কৰে, তো মই ছেভ কৰিলোঁ। ছেভ কৰাৰ পিছত আপুনি সেইখন ফটো ফটোশ্বপত লৈ যাওক। দেখিব খোলা হৈছে। ছেকেণ্ড ট্ৰিক্সটো হ'ল ফটোখনত ৰাইট ক্লিক কৰক। ৰাইট ক্লিক কৰাৰ পিছত আপুনি ৰ'টেট ক্লকৱাইজ এইটো অপশ্যনত ক্লিক কৰক। এইটো অপশ্যনত ক্লিক কৰাৰ পিছত পুনৰবাৰ তাতে ক্লিক কৰাৰ পিছত আমি দেখিলোঁ যে তাৰ তলত আৰু এটা অপশ্যন আছে, ৰ'টেট কাউণ্টাৰ ক্লকৱাইজ। সেইটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি দেখিব ফটোশ্বপত লৈ যাব, সেয়া খোল খাইছে। তো সেয়া ছল্ভ হৈ গৈছে। আপোনাৰ যিটো প্ৰব্লেম হৈছিল আজি আপুনি গম পাই গৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু যদি মোক এই বিষয়টোৰ ওপৰত কিবা সুধিব লগা আছে, তেনেহ'লে মোক কমেণ্টত সুধিব পাৰে। আৰু যদি আপোনালোকক জনাইছোঁ যে যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ নেক্সট ভিডিঅ'টো আপুনি সহজে চাব পাৰে। বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।